ঘৰটোৰ বাহিৰ ভিতৰ একদম ভালকৈ পৰিষ্কাৰ হ'ব লাগিব কিন্তু এবাৰ বাহিৰৰ পৰা চাই গৈছোন যা অৰ্ণৱ অৰ্ণৱ এই ল'ৰাটো এইবোৰ কি কৰিছ চাফাই হোৱা নাই দেখোন ভালকৈ চাফা কৰ অৰ্ণৱ ঐ অৰ্ণৱ কওক এই ফ্লাৱাৰ ডেকৰেটৰটোক আজি ঘৰলৈ এপাক মাতিবি হ'ব কেটাৰিঙৰ মানুহখিনিৰ লগত মই কথা পাতিব লাগিব কাৰণ কাকো বিশ্বাস কৰিব নোৱাৰি আৰু এটা কথা ফ্লাৱাৰ ডেকৰেটৰটোক একদম ষ্ট্ৰিক্টলি কৈ দিবি যাতে ফুলবোৰ ইম্পৰ্টেণ্ট হয় হা হৈ যাব পেহী আচ্ছা শুনা তুমি কাৰ্ডৰ ডিজাইনকেইটা চুজ কৰিলে মালা মালা কাৰ্ডৰ চেম্পলকেইটা লৈ আহচোন আহক চাওঁ দে এই আলোৱা অলপ গৰ্জিয়াছ হ'ব লাগে মনৰ বিয়া ভাই পেহী মানুহ মাতিবলৈহে লাগে এনেকুৱা কাগজ এখন হ'লেই হ'ল খালি আখৰকেইটা একদম স্পষ্টকৈ ওলাব লাগে জেঠৰ লগত থাকি থাকি ক'ত 2 পইচা বচাব পাৰি পুৰা শিকি গৈছ ন এইখন কি বেয়া লাগিছে নেকি মোৰতো ভালেই লাগিছে তহঁতক সুধি একো লাভ নাই মই দাদাকে সুধিম সি মোৰ দাদা গতিকে তাৰ চইচ ভাল দাদা দাদা এইফালে আছোন কি হ'ল চাচোন চা এই কাৰ্ড কেইখনো ভাল লাগিছেনে একেবাৰে আউটডেটেড অৰ্ণৱ এই কৰিশ্মা অহাৰ পিছৰ পৰাহে ঘৰখন কিবা বিয়া বিয়া যেন লাগিছে বুজিছ চাওঁ দেচোন কিনো ইমান চিঞৰ বাকৰখন কৰি আছ দাদা মোৰ হ'লে এখন কাৰ্ডো ভাল লগা নাই ক'তা মোৰ দেখোন ভালেই লাগিছে তহঁতক মানে কথা সোধাই ভুল মন অমন এই অৰ্ণৱ কইনাৰ ঘৰত কেনেকুৱা পৰিৱেশ এবাৰ চাই আহিব লাগিছিল নেকি ঠিকে আছে জেঠু মই ফোন কৰিছিলোঁ ভনীয়েককো হস্পিটেলৰ পৰা ভালে ভালে ডিচাৰ্জ দিলে হয় নেকি মালা তই চাহ দুকাপ কৰচোন অৰ্ণৱ তই কথাটো জান গতিকে সেইখন ঘৰত কি অসুবিধা হ'ব পাৰে তই অলপ নজৰ ৰাখিবি দত্ত মানুহজন সহজ সৰল গতিকে ছোৱালীজনীক নিয়ম কৰি উলিয়াই দিব হ'লে তেওঁৰ হাতত টকা পইচা নথকাটো স্বাভাৱিক হয় জেঠু মই ব্যৱস্থা কৰিম বাৰু কৰিশ্মাৰ যি মন তাকে কৰি থাকক দে হাতত সময় কম মানুহবোৰ মাতি শেষ কৰিব লাগিব হয় জেঠু ঐ বলচোন বাহিৰত কি হৈছে চাওঁ ব'লক মালা চাহ দুকাপ আমাক বাহিৰতে দিবি হ'ব ব'ল আহক এই সময়ত তুমি এনেকৈ হঠাৎ আহি ওলালা যে কিবা অসুবিধা হৈছে নেকি কি হ'ল গীত তুমি ইয়াত মই ঠিক ধৰিব পৰা নাই মই মোৰ কথা ৰাখিলোঁ দেউতা এইবোৰ তুমি কি কৈছা গীত মই আচলতে ধৰিব পৰা নাই মই আনন্দ কৰিম নে দুখ কৰিম সকলোবোৰ কথা বুজাই কোৱাচোন হয় দেউতা মই চিৰদিনৰ বাবে সেইখন ঘৰ এৰি গুচি আহিলোঁ কিন্তু অলপ দিনৰ পিছততো তোমাক এইখন ঘৰলৈ নিয়ম কৰি অনাৰ কথা আছিল কিন্তু তুমিতো জনা বুজা ছোৱালী আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নকৰা হ'লেই ভাল আছিল এতিয়া বাৰু জেঠুৰ সন্মানটো ক'ত থাকিব কলৈ গ'ল আকৌ ছোৱালীজনী এইখিনি সময়ততো তাই কলৈকো নাযায় আৰু ক'ৰবালৈ যাম বুলিতো কোৱা নাছিলে মোক ডিচাৰ্জ দিব বুলি তাই নাজানে নেকি জানে কেলে নাজানে তই ৰেষ্ট লচোন মই চাই আহিছোঁ ৰ গেট 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 ইয়াতো নাই এই সময়ত ছোৱালীজনী কলৈ যাব পাৰে মোক নজনাকেতো তাই এনেকৈ কলৈকো নাযায় দুৱাৰখনো খোলা
ভণ্টি ৰশ্মিৰ মন আৰু মোৰ সম্পৰ্ক কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। তাই কেনেকুৱা ছোৱালী মই জানো। তাইক নোখোৱাকৈয়ে মই ইয়ালৈ গুচি অহাৰ বাহিৰে মোৰ হাতত আৰু আন কোনো উপায় নাছিল। আৰু মোৰ ভয় আছিল, যদি কিবা কাৰণত মই আপোনালোকক দিয়া কথা ৰাখিব নোৱাৰো, মই নিজৰ ওচৰতে সৰু হৈ যাম। ৰশ্মিয়ে হয়তো মোক বহুত বেয়া পাইছে। মই মনৰ লগত বিয়া হোৱাৰ বাবে। অনুগ্ৰহ কৰি আপোনালোকে মোক ভুল নুবুজিব। মই তোমাক জানো কি, মোৰ কোনো আপত্তি নাই। বাৰু তোমালোক সুখী থাকিলে ময়ো সুখী। গীত, তুমি তুমি কিন্তু আজি চাহ নোখোৱাকৈ যাব নোৱাৰা। তুমি সদায় সদায় বাহিৰত আহি কিয় থিয়তি থাকা? তুমি বাহিৰত থাকি ভাল পোৱা? মন, আলহী কেনেকৈ আমনি কৰিব নাপায় নহয়। তই সদায় মোক তোৰ কইনা ক'ত বুলি কৈ থাক নহয়। গীতেই তোৰ কইনা। যা, ভিতৰলৈকে লৈ যা। সঁচা? তুমি মোক কয় না? তাৰমানে তুমি আহি গলা? কিন্তু দাদা, একো নিয়ম নীতি নোহোৱাকৈ এনেকৈ কিয়নো এনেদৰে ভাগি পৰিছে? মই বৰ দুৰ্ভগীয়া ৰেখা। নহয়, আপুনি দুৰ্ভগীয়া নহয়। কেইগৰাকী পিতৃ মাতৃয়ে আমাৰ গীতৰ দৰে সন্তান পাইছে কওকচোন। যি সময়ত সন্তানৰ ভৰণ পোষণৰ বাবে আমি ঢাল হৈ থিয় হ'ব লাগে, সেই সময়ত আমাৰ গীতেহে গোটেই ঘৰখনকে ছাৰে আৱৰি ৰাখিছে। সেইকাৰণেতো মোৰ তাইলৈ বেয়া লাগে। এই ফুল কমলীয়া বয়সতে তাই যিয়ে নিজৰ ৰাস্তা কাটিব জানে, তাক লৈ পুতৌ নহয়, গৰ্বহে কৰিব লাগে। আমাৰ গীত সোণ হয়, তাই য'তেই হাত থয় সেয়াই উজ্জ্বল হৈ যায়। গতিকে আপুনি তাইৰ সাহস হওক, দুৰ্বলতা নহয়। ঠিকেই কৈছা, সাহস হওক তাইৰ। পাৰিব, সকলোবোৰ পৰীক্ষাতে তাই সফল হওক। পাৰিব, তাই পাৰিব। মই তাইৰ সাহস হ'ম। মই যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ। মানুহে হাঁহিব। তই এজন প্ৰতিষ্ঠিত বিজনেছমেন দাদা, আৰু তোৰ বোৱাৰীয়ে এনেকৈ চোৰৰ দৰে ঘৰ সোমোৱা কথাটো গম পালে মানুহে বহুত বেয়াকৈ উলিয়াব। এইখন সমাজত তোৰ এটা ষ্টেটাছ আছে, আৰু যিহেতু এই বিয়াখন হ'বলৈ গৈয়ে আছে, এতিয়া এইখন নাটক কৰাৰ কি প্ৰয়োজন? ঘৰলৈ লক্ষী নিজে আহিছে, তাক অপমান কৰিব নালাগে, আদৰি আনিব লাগে। কিন্তু দেউতা, বা কিয় গুচি গ'ল দেউতা? যিজনী বাহে মোক নজনোৱাকৈ কোনো এটা ডিচিশ্যন নলয়, আজি তাইৰ জীৱনৰ ইমান ডাঙৰ ডিচিশ্যন এটা মোক নজনোৱাকৈ কেনেকৈ ল'ব পাৰিলে? তাইৰ বিয়াখন পাতিবলৈ মোৰ হাতত টকা পইচাৰ অভাৱ হ'ব বুলি ভাবিয়ে চাগে। কিন্তু মঞ্জিতৰ নিচিনা ল'ৰা তাৰ লগত তাই কেনেকৈ বিয়াত বহিবৰ বাবে সন্মতি দিব পাৰে? তাই ইমান মেটেৰিয়েলিষ্টিক হ'ব পাৰে বুলি মই ভবা নাছিলোঁ। নে ভূষণ কাকতিৰ একমাত্ৰ বোৱাৰী হ'বলৈ পায় তাই আমাৰ মৰমকো পাহৰিব। ৰশ্মি, তই হস্পিটেলত থকা সময়খিনিত কিছুমান কথা কেনেকৈ আগবাঢ়িল আমি একো তলকিবই নোৱাৰিলোঁ। এফালে সুস্থ কৰি তোক ঘৰলৈ অনা চিন্তা, আৰু আনফালে তাই। কি হ'ল দেউতা? তুমি কিয় মনে মনে আছা?
নে মনজিত তোমাৰ বছৰ ল'ৰা হোৱাৰ বাবে তুমি এনেকৈ মনে মনে বহি আছা? চি, মই বা কেনেকুৱা বুলি ভবা নাছিলো। তই তাইক তেনেকৈ নকবি অ' ৰশ্মি। মই দেখোন কৈছোৱেই তাইৰ বিয়াখন পাতিবলৈ মোৰ হাতত টকা পইচাৰ অভাৱ হ'ব বুলি ভাবি আছে। সেইবুলি তাই মনজিতৰ নিচিনা ল'ৰা এটাৰ লগত কি যুক্তিত বিয়াত বহিব আৰু কিয়? এতিয়ালৈকে ফুলেই লগাই থাকিবানে? তোমালোকে মানে কামবোৰ সময়মতে কৰিব নোৱাৰা। এতিয়া এইখিনি থোৱা আৰু যোৱা বাহিৰৰ কামখিনি কৰাগে। পেহী, অ পেহী, অ পেহী, এই পুৰোহিতজন যে এতিয়ালৈকে আহিয়ে পোৱা নাই। তেওঁৰ যোগাৰৰ সামগ্ৰীখিনিৰ দায়িত্ব কাক দিছিলে? জিন্তু, জিন্তু ক'তনো থাকে? মালা, এই বিউটিচিয়ানজনীৰ কাম আৰু কিমান বাকী আছে চাই আছোন যা। ৰ'ব জিন্তু। আজিৰ পৰা তুমি কিন্তু আৰু সৰু ল'ৰা হৈ থকা নাই, ডাঙৰ হ'লা। মইতো আগৰ পৰাই ডাঙৰ। মালা, দৰা হ'লে এইবোৰ কিয় পিন্ধে? আৰু মোক কইনাজনীক ক'ত লুকাই থৈছা? আনি দিয়া ন, খেলিব লাগে। হ'ব, এতিয়া ধুনীয়াকৈ দৰাৰ নিচিনা ৰেডি হৈ লোৱাচোন। প্লিজ, মোক জল্দি কইনাৰ ওচৰলৈ লৈ বোলা না। এতিয়া নহয়, বিয়াৰ পিছত। আৰু আজিৰ পৰা তুমি কইনাৰ লগতেই থাকিব লাগিব। মালা, তুমি মোক মিছ কৰিবা ন? মই জানো, কাৰণ আমি বেষ্ট ফ্ৰেণ্ড হয়। আজি 5টা বছৰে যিটো ল'ৰাক সকলো সময়তে মাকৰ নিচিনা মৰম দিলোঁ, পত্নীৰ দৰে যত্ন ল'লোঁ, পৰৰ ঘৰ এখন নিজৰ দৰে লগা হ'ল। এতিয়া মই মালা, তুমি ভগৱানৰ লগত কথা পাতি আছা? নাই, ব'লা। মই ভাঙি নপৰোঁ। এই সময়ত মই বিচলিত নহওঁ। ধুমুহাই সেইবোৰ ঘৰহে ভাঙিব পাৰে যিবোৰৰ ভেটি দুৰ্বল। মই পৰিস্থিতিৰ দাস নহয়, পৰিস্থিতিক মই মোৰ মতে পৰিচালনা কৰিম। নোপোৱাৰ হিচাপ নিকাচ পাহৰি পোৱাবোৰত সুখী হ'ব চেষ্টা কৰিম। যদি দুৰ্বল মানুহে মোৰ সাহসত জীৱন যাপন কৰিব পাৰে, মই কিয় হেৰুৱাম? এয়া জানো মোৰ আনন্দৰ প্ৰাপ্তি নহয়? মানে ভবাৰ দৰে মই নাভাবোঁ। সাহসেৰে যুঁজিম মই। মনক মোৰ প্ৰয়োজন আছে। ছোৱালীজনীয়ে নিজৰ ঘৰখনৰ কাৰণে নিজৰ সমস্ত ইচ্ছা হেঁপাহ ত্যাগ কৰি আজি বিয়াত বহিব। আপুনি তাইক গৈ আশীৰ্বাদ দি নাহিলে তাইৰ মনত বৰ কষ্ট পাব। কিন্তু ৰশ্মিয়ে কথাটো বুজি পোৱা নাই। এনেকুৱা এটা পৰিস্থিতিত তাইক আপুনি কথাবোৰ বুজায়ো ক'ব নোৱাৰে। কি কৰিম একো ভাবি পোৱা নাই। আপুনি গীতৰ সাহস, আপুনি তাইৰ কাষত থাকিলে তাইৰ এই যুঁজখনত আগবাঢ়ি যাবলৈ উৎসাহ পাব।